মণ্ডলী আজি আপোনালোকৰ ওচৰত মই দাঙি ধৰিছোঁ মোৰ হাতৰ কামখিনি। আজি যিটো মই বনাই আছোঁ এইটো চৰাইজাতীয় বস্তু, ইয়াৰ নাম হ'ল হুদু। ইয়াক হুদু বুলি কোৱা হয়। আজি ল'ৰা ছোৱালী হয়তো চিনিব পাৰে, টাউনত এই বস্তুটো বেছিকৈ পোৱা নাযায়, আছিল আগত গাঁৱত, আৰু এতিয়া বিৰল কাৰণে ইয়াক সহজে পোৱা নাযায়। সেইকাৰণে ইয়াৰ এটা মই প্ৰতিচিহ্ন ৰাখিম বুলি ইয়াক আচলতে বনোৱা হৈছে। কাৰণ যেনেকৈ ধৰক বস্তুটো যদি নেথাকিলেও ছবিত হ'লেও যে ল'ৰা ছোৱালীয়ে গম পায় যে এনেকুৱা এটা প্ৰজাতিৰ বস্তু এটা আছিল আমাৰ দেশত বা আমাৰ ইয়াৰ অসমত। আজি সেই বস্তুটো নাইকিয়া, টাউনৰ ল'ৰা ছোৱালীবিলাক দেখিয়ে পোৱা নাই হুদু কি বস্তু। আৰু গতিকে সেই মই গাঁৱত দেখিছিলোঁ কেনেকুৱা বস্তুটো কি হয়। সেইকাৰণে তাৰ প্ৰতি এটা ৰূপ এটা মই দাঙি ধৰিছোঁ লাওৰ দ্বাৰা। পানীলাওৰ খোলাত মই ইয়াক তাৰ ৰূপটো দিছোঁ আৰু তাকেই আজি বনাই আছোঁ। কেনেকৈ বনাই হয়তো সেইটো মই আজি আপোনাক শিকাব নোৱাৰিম, কিন্তু তথাপিতো বনাই আছোঁ কেনেকৈ কি কৰে। এইটো হ'ল পানীলাও। এই চাওক, একদম সম্পূৰ্ণভাৱে পানীলাও। পানীলাও, এই পানীলাওটোৰ ওপৰত কেনেকৈ এটা ৰূপ দিয়া যায় হুদু। এইটো কাৰণে আপোনালোকক আগতে ক'লোঁ যে হুদুটো কি কাৰণে লাগে, যে হুদুটো এতিয়া বিৰল হৈ গৈছে, আপুৰুগীয়া বস্তুৰ নিচিনা সহজে পোৱা নাযায় ইয়াক। সেইকাৰণে ইয়াক সহজে পোৱা নাযায় মানে নাযায়ে, টাউনততো কোনোৱে দেখাও নাই আৰু নাপাব। গতিকে গাঁৱৰ বস্তু, সেয়েহে মই এইটো বস্তু বনাই আছোঁ। আপোনাৰ ৰাইজে বা আজিৰ প্ৰজন্মই জানক যে এনেকুৱা এটা বস্তু আমাৰ লাও আছে, হেৰিৰ পৰা আৰু এটা হুদু বোলা বস্তু এটা আছিল। কিন্তু হুদুটো এটা সময়ত চৰ্চাত এটা আহিছিল আজি কেইবছৰমান আগত। সঁচা নে মিছা কথাটো মই হয়তো নাজানো, হয়তো হ'বও পাৰে, কিন্তু তেনেকৈ ধৰাও পৰিছে। হুদুটো বৰ মূল্যৱান চৰাইৰ ভিতৰত বোলে কিবা এটা মূল্যৱান বস্তু, কিন্তু মইতো গম নাপাওঁ। কিন্তু মই এনেই নিউজত পাইছিলোঁ যে হুদু আজি ইমান এটা এনেকৈ হুদু বেলেগ দেশত বোলে এইটো বোলে চাপ্লাই হয় বোলে আমাৰ ইয়াৰ পৰা কি বনায় কি নবনায় সেইটো তেওঁলোকেহে জানে। ইয়াৰ পৰা হয়তো কিবা ঔষধ জাতীয় বস্তু কিবা বনায় বুলি শুনিছোঁ। গতিকে সেই বৰ মূল্যৱান জিনিসটো বস্তুটো। গতিকে ইয়াক মই বনাই আছোঁ লাওৰ ওপৰত ইয়াৰ ৰূপটো দিছোঁ। গতিকে লাওৰ পৰা কেনেকৈ কি বনায় এইবিলাক, এইটো হ'ল লাও, এইটো পানীলাও। এইবিলাকৰ তাৰ পাখিৰ যিবিলাক আকৃতি, সেই আকৃতিটো আনি দিছোঁ মই তাৰ গুটিৰ দ্বাৰা। এই বস্তুটো কোনোদিন নষ্ট হৈ নাযায়। যদিও মই গুটি ফিক্স কৰিছোঁ, এই গুটিটো কোনোদিন ফিক্স নহয়। গুটিটো শুকাই যোৱাৰ পাছত খুব হাৰ্ড হয়, একদম মানে কাঠৰ নিচিনা বস্তুটো। ইয়াক হয়তো হাতুৰিৰে মাৰিলে হঠাৎ ভাঙি যোৱা বস্তু এইটো বস্তু নহয়। আৰু ইয়াৰ গুটিটো বা লাওটোক ইয়াত মই ট্ৰিটমেণ্ট সেই বস্তুটো কৰা হৈছে। গুটিটোক ইয়াত ট্ৰিটমেণ্ট কৰা হৈছে, গুটিটোক আপোনাৰ ভাল ধৰণে শুকোৱা হৈছে। আৰু ইয়াক ফাৰ্ষ্ট টাইম কৰিছোঁ, শুকুৱাই পেলাই আকৌ শুকান কেৰাহীত ইয়াক গৰম কৰি তাৰ ভিতৰৰ যিটো তাৰ হাঁহ বুঢ়া বস্তুটো মজ্জাটো থাকে, সেই মজ্জাটো শুকাই পেলাইছোঁ যাতে পোক টোকে খাব নোৱাৰে। সেনেকুৱা কৰি পেলাই মেডিচিন দিছোঁ। এটা টিমবিন বুলি এটা বস্তু এটা আছে, ঔষধ এটা আছে, সেই বস্তুটো দি পেলাই ইয়াক ট্ৰিটমেণ্ট কৰি পেলাই মই বনাইছোঁ। গতিকে এইটো বস্তুক মই চৰাইটোক যে এনেই জীৱিত হিচাপত নহ'লেও তাক এটা ৰূপ হিচাপত তাক মই ৰাইজৰ মাজত যাতে আজি নতুন প্ৰজন্মৰ ওচৰত যাতে দাঙি ধৰিব পাৰোঁ, সেনেকৈ সেই ক্ষেত্ৰ লৈ পেলাই এইটো বস্তুটো মই বনাইছোঁ। গতিকে চাওকচোন বাৰু কেনেকুৱা হৈছে, কি হয়। কিন্তু এনেই দেখাততো মোৰ মতে সিমান নহ'ব লাগে। তাৰ ৰূপটো ঠিক এনেকুৱা, ৰূপটো তাৰ হুদুটো দেখিবলৈ বৰ ভয় লগা জিনিস। যদি দিনৰ ভাগত যদি আপোনালোকে যদি দেখি পায়, আপুনি পটককৈ তাক মানে এটা বৰ ভয় লগা তাৰ ৰূপটো, যিটো পাখিৰ আকৃতি হওক, তাৰ চকুকেইটাই হওক, বা তাৰ কাণ দুখন একদম মানে মেকুৰীৰ কাণৰ নিচিনা দেখিবলৈ। বস্তুটো চৰাই, কিন্তু তাৰ দুখন কাণ দুখন এনেই এটা মেকুৰীৰ কাণৰ নিচিনা কাণ দুখন থাকে, বা চকু দুটা একদম মানে এটা ভয় লগা, খুব পাৱাৰ যেন চকুৰ পৰা যে পাৱাৰ আহিছে। তাৰ চকুৰ ফালে যদি মানুহে চাই থাকে, হয়তো নিজৰে এটা তেনেকৈ চকুকেইটা মোৰ কিবা এটা হৈ যাব নেকি, বিকৃতি এটা আহি যায়। এনেকুৱা তাৰ চকুৰ ফালে চাই থাকিলে, তাৰ মুখৰ ফালে চাই থাকিলে। আৰু ইয়াৰ
মাতটোতো আপুনি এতিয়াতো মই মাতটো যি আপোনাক ক'ব সি যে তাৰ নিজৰ নামটো সি নিজে কাঢ়ি পেলাই কয় তাৰমানে সেইকাৰণে হুদু সি নামটো মাতে নিজৰে যে হুদু মাতটো সি নিজৰ মাতটো নিজৰ নামটো সি নিজে কয় যে হুদু বুলি সি নিজকে এটা হেৰি কৰে সেইকাৰণে তাৰ নাম হুদু হৈছে গতিকে আপুৰুগীয়া হৈ যেতিয়া পৰিছে পৃথিৱীত বুলি মই ক'ব নাযাওঁ পৃথিৱীত হয়তো ক'ৰবাত ঢেৰ বস্তু থাকিব পাৰে কিন্তু আমাৰ অসমত আমি যিটো পৰিমাণে দেখিছিলোঁ আগত সেই পৰিমাণে এতিয়া দেখিবলৈ নাই কি আছে নে নাই গাঁৱত সেইটোও মই নাজানো আজি মই টাউনত থাকি পেলাই হয়তো গম নাপাওঁ যে গাঁৱত আছে নহয় দুটা চাৰিটা ক'ৰবাত থাকিব পাৰে গতিকে যেতিয়া বস্তুটো লুপ্ত হ'বলৈ লৈছে গতিকে তাক লুপ্ত হ'বলৈ কেনেকৈ দিব এটা আমাৰ এনেকুৱা বস্তু এটা আছিল গতিকে সেইটোতো লুপ্ত হ'ব দিব নোৱাৰোঁ গতিকে এদিন হ'লেওতো কিতাপে কাগজে ল'ৰা ছোৱালীয়ে পাব কিতাপে কাগজে পালে তাতো ছবিটো হয়তো নাপাবও পাৰে গতিকে তাৰ প্ৰতিচ্ছবিটো মই ইয়াতে লাউদাৰে এটা ৰূপ দি পেলাই ৰাখিছোঁ গতিকে ৰাইজ আপোনালোকে চাওক বস্তুটো মোৰ পৰা কেনেকুৱা হৈছে আৰু ৰূপটো এনেকুৱা অন্য মানুহৰ কাৰণে হয় আগৰ মানুহবিলাক দেখুৱালে আপুনি গম পাব যে এইটো এনেকুৱা আছিল নেকি হুদুটো তেওঁলোকে ক'ব তেতিয়া আগৰ বুঢ়া বুঢ়ীয়ে ক'ব যে হয় হুদুটো ঠিক এনেকুৱা ধৰণৰ আৰু গতিকে ই বিশেষকৈ ই নিশাচৰ বস্তুটো ৰাতিহে ওলায় দিনৰ ভাগত সি নোলায় দিনৰ ভাগত ক'ৰবাত গছত পৰি থাকে কিবা কৰি থাকে কিন্তু ৰাতিৰ ভাগত তাৰ সি আহাৰ বিচাৰি লয় আহাৰ খাই সি এই পোক পৰুৱা নিগনি জেগনি ইত্যাদি কৰি ধৰি পেলাই খায় গতিকে সেই বস্তুটো আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ আপোনালোকে কেনেকুৱা পায় চাওক চাই পেলাই হয়তো আপোনালোকে কমেণ্ট দিব ছাবস্ক্ৰাইব কৰিব যদি ভাল পাইছে গতিকে মোক এইখিনি কৰি লৈ পেলাই আপোনালোকে উৎসাহিত কৰিব হয়তো মই আগলৈকে যাতে আকৌ এনেকুৱা ধৰণৰ লুপ্ত হৈ যাবলগীয়া বস্তু কিছুমান আপোনালোকৰ ওচৰত দাঙি ধৰিব পাৰোঁ গতিকে সেয়ে যদি আপোনালোকে উৎসাহিত কৰে তেতিয়াহ'লে মই উৎসাহ পাওঁ আৰু দুগুণে মই কাম কৰাৰ কাৰণে চেষ্টা এটা দিম গতিকে আজিলৈ এইখিনি কৈ সামৰণি মাৰোঁ গতিকে ধন্যবাদ থাকিল জয় অসম